Hello viewers, welcome to my channel. আজি আহিছো এটা মুৰ্গী মাংসৰ ৰেচিপি লৈ। ৰেচিপিটো বনাবলৈ আপোনাক লাগিব এইকেইটা সামগ্ৰী: 7 কিলো ব্ৰইলাৰ মুৰ্গী মাংস, 2টা ডাঙৰ পিয়াজ, 2টা মিডিয়াম সাইজৰ আলু, নহৰু 12 ফুটামান, আদা 1 ইঞ্চি জোখৰ, শুকান জলকীয়া এটা, কেঁচা জলকীয়া 2টা, জিৰা, ধনিয়া আৰু লাল মিৰ্চ পাউডাৰ, লগতে 2টা লং, 2টা ইলাচি আৰু ডালচেনি এটুকুৰা, ৰান্ধিবৰ বাবে মিঠাতেল, নিমখ, হালধি জোখমতে। প্ৰথমতে ধুই লোৱা মাংসখিনিত নহৰু, আদা আৰু পিঁয়াজৰ বটা, লগতে জিৰা, ধনিয়া, লাল মিৰ্চ, নিমখ, হালধি জোখমতে সানি আধা ঘণ্টা মেৰিনেট কৰি থ'লোঁ মাংসখিনি। এতিয়া কেৰাহীত তেল গৰম কৰি কাটি লোৱা আলু 2টা ফ্ৰাই কৰি ল'লোঁ। কেৰাহীত তেল গৰম হৈ আছিল, তাতে মই এটা ৰঙা জলকীয়া আৰু 2 খিলা তেজপাত দিলোঁ। ৰঙচুৱা পৰাকৈ সেইখিনি মই অকণমান ভাজি লওঁ। আৰু আগতে কোৱা মতে মই 2টা পিঁয়াজ ৰাখি থৈছিলোঁ, সেই পিঁয়াজখিনিও মই এতিয়া ৰঙচুৱা হোৱাকৈ অকণমান কেৰাহী ভাজি থাকিম। আৰু অলপ আদা নহৰু বটাও ৰাখি থৈছিলোঁ, সেইখিনিও পিঁয়াজৰ লগতে দি দিলোঁ। এতিয়া গোটেইখিনি মই অকণমান ৰঙচুৱা হোৱালৈকে ভাজি থাকিম। পিঁয়াজখিনি ৰঙচুৱা হৈ পৰোঁতে মই মেৰিনেট কৰি থোৱা মাংসখিনি এতিয়া কেৰাহীত দি দিলোঁ। এতিয়া সেইখিনি মই ভালকৈ কেৰাহীত লৰাই দিম। আপুনি যিমান পাৰে ভালকৈ কেৰাহীত মাংসখিনি লৰাই থাকিব, যাতে তলফালে দেই নাযায় বা আদা নহৰু পিঁয়াজখিনি জ্বলি নাযায়। মাংসখিনি আপুনি 10-15 মিনিট ভালকৈ ভাজি ল'ব। তাৰপাছত মই আগতে ৰেডি কৰি লোৱা আলুখিনি আপুনি মাংসত দি দিব। তাৰপাছত আপুনি ভালকৈ গোটেই বস্তুখিনি মাংসৰ লগত আলুখিনি ভালকৈ লৰাই থাকিব। ঘনাই লৰাব, যাতে তলফালে লাগি নাযায়। মাংসখিনি ভজা হৈছে, এতিয়া মই তাতে কাৰীৰ কাৰণে যিমানখিনি লাগে সেইমতে মই পানীখিনিও দি দিলোঁ। আৰু মাংসখিনি অকণমান ভালকৈ লৰাই দিলোঁ। এতিয়া মই 2টা লং, ইলাচি আৰু ডালচেনি কৈছিলোঁ, সেইখিনি মই খুন্দি তাতে দি দিলোঁ। হাই ফ্লেমত আধা ঘণ্টা মাংসখিনি সিজিবলৈ দিয়াৰ পাছত এতিয়া ঢাকন গুচাই চাইছোঁ যে মাংসখিনি সিজিবলৈ লৈছে, আৰু তাতে মই চাইছোঁ যে পানীখিনিও মোৰ হ'ব। গতিকে এতিয়া মাংসখিনি প্ৰায় হ'লেই। এয়া মোৰ মুৰ্গী মাংসৰ ৰেচিপি প্ৰায় ৰেডি হৈ গ'ল। আৰু এতিয়া আপোনালোকে গৰম ভাতৰ লগত ধুনীয়াকৈ তৃপ্তিৰে এসাঁজ খাব পাৰে। আপোনালোকে মোৰ চেনেলটো চাই থকাৰ বাবে আপোনালোকক ধন্যবাদ। লগতে আপোনালোকে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। আজিলৈ আহিছোঁ, ধন্যবাদ।